নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজি ৰতনপুৰ বাতৰি। আজি বাতৰিত আছে পুষ্পবন বুথৰ 100 সংখ্যক নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ পূৰ্ণ প্ৰস্তুতি। দেখা গৈছে পঞ্চায়ত কাৰ্যালয়ৰ স্বচ্ছ ভাৰত অভিযানৰ অসম চৰকাৰৰ মাননীয় বিত্ত ও সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা শ্ৰী অজন্তা নেওগ বাইদেউৰ সপোনৰ স্বচ্ছ আৰু সেউজ গোলাঘাট চহৰৰ পৰা পঞ্চায়তলৈ সম্প্ৰসাৰণ কৰাৰ এক লক্ষ্য আৰু উদ্দেশ্যেৰে আজি ৰতনপুৰ গাঁও পঞ্চায়তৰ পুষ্পবন ৱাৰ্ডৰ সভাপতি শ্ৰী প্ৰশান্ত বৰা, জ্যেষ্ঠ কাৰ্যকৰ্তা কৃষ্ণ বৰা, মণ্ডলৰ সম্পাদক নাৰায়ণ বৰা, যুৱ মৰ্চাৰ ৰঞ্জিত গগৈ, ST মৰ্চাৰ হেমেন সোণোৱাল, পঞ্চায়ত অভিযন্তা সঞ্জীৱ দাস, মন কী বাতৰ সহ আহ্বায়ক দিগন্ত বৰা, লক্ষী কছাৰী, শক্তি প্ৰমুখ শ্ৰী দিলীপ বৰুৱা স্বচ্ছ আৰু সেউজ গোলাঘাট অভিযানত অংশগ্ৰহণ কৰে। বাকী 9টা ৱাৰ্ডকো এনেধৰণৰ অজন্তা বাইদেউৰ সপোনৰ স্বচ্ছ আৰু সেউজ গোলাঘাট গঢ়ি তুলিবলৈ ৰতনপুৰ পঞ্চায়তবাসীক অনুৰোধ জনাই হাতে কামে কৰি দেখুৱায়। প্ৰতি ৱাৰ্ডলৈ এটা আপোনাৰ এটা মেছেজ। ধন্যবাদ। গোটেইকেইটা আছে যে আমাৰ অন্য গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ এটা আমাৰ গাঁও পঞ্চায়ত ডেভেলপমেণ্ট এটা অফিচ, সেই অফিচটো আমাৰো দায়িত্ববোধ আছে। সেইটো কাৰণে আমি এই গাঁৱৰ মানে প্ৰধানমন্ত্ৰী যিটো মানে আমাৰ যি মন্ত্ৰী আজি সভাগৃহত কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু আমাৰো দায়িত্ব আছে এই অনুষ্ঠান ভাৱনা চফা কৰি ৰাখিবৰ কাৰণে। সেইকাৰণে আমি এনেধৰণৰ কাৰ্যসূচী অকলে পঞ্চায়ততে নহয়, কাৰ্যালয়তে আমি বিভিন্ন অনুষ্ঠান এনেধৰণে কাৰ্যকৰ্তাসকলে এনেকৈ ৰূপায়ণ কৰি